হেল্ল' নমস্কাৰ, গুড মৰ্ণিং। মই বিজিত কুমাৰ বৰা আৰু আপোনালোকে মোক চাই আছে মোৰ ইউটিউব চেনেল বিকাবি ফিল্মছ। আজি মই গৈ আছোঁ নগাঁও, এখন বাইক চাবলৈ গৈ আছোঁ। মোৰ লগৰ এজনে বাইক এখন ল'ব, তেখেত কনফিউজ হৈ আছে কোনখন লয়। তো মোক মাতিছে, যাওঁ বাইকখন চাওঁগৈ। যদি পচন্দ হয় ভিতৰতে তাৰপিছতে লৈ ল'ম। গোটেইকেইটা শ্ব'ৰুমতে যাম, য়ামাহাত যাম, বাজাজত যাম, হণ্ডাত যাম, হিৰোত যাম, টিভিএছতো যাম। তাৰপিছত কোনখন পচন্দ হয় তেখেতৰ ল'ব আৰু। বেছি হাই ৰেঞ্জৰ নহয়, কোনখন লয় অলপ আপোনালোকক দেখাম কোনখন বাইক পচন্দ হয় তেখেতৰ। এতিয়া মই ৰহাৰ পৰা ওলালোঁ, এইটো হাইৱে। কোনখন তেখেতৰ পচন্দ হয় সেইটো হিচাপে হ'ব আৰু। ছুটি বঢ়াব লাগিব, 2 মাহৰ ছুটি আহিছিলোঁ, কিন্তু এতিয়া ছুটি আৰু কেইদিনমান বঢ়াব লাগিব। কিবা এটা কৰি পেলাই ছুটিখিনি বঢ়াব লাগিব। So let's go. টোল গেট 1 কিলোমিটাৰ আছে, ইয়াৰ আগতে টোল গেট আছে আমাৰ। টোল গেটটোৰ কি লাভ হৈছে গম পোৱা নাই, খালি মানুহৰ এটা প্ৰব্লেম হয়, সময় ইয়াত টোল গেটত বহুত সময় লাগে পাৰ হওঁতে এখন এখন গাড়ী। টোল গেটৰ 4টা 4 ৱে দিছে, কিন্তু অনলি 2 ৱে এপ্লিকেবল। নাজানো অসমতে এইবিলাক হয়, বাহিৰৰ দেশত বা বাহিৰৰ ৰাজ্যবিলাকত টোল গেট থাকিলেও গোটেইকেইটা ৱে খোলা থাকে। আমাৰ খালি 2টা ৱে খোলা থাকে, সেইটোৱে টোল গেট। এইটো বন্ধ, এইটো বন্ধ, মাজতো বন্ধ, সেইটো কাৰণে ইয়াত সময় লাগে। আমাৰ এইবিলাকতে হয়। Let's go. তাৰ ঘৰটো এইখিনিতে, মই এতিয়া বেবেজী আহি পালোহি। তো তাৰ ঘৰত সোমাব লাগিব, আকৌ লৈ যাব লাগিব। সোমাই পেলাই এইটো ৰাস্তা আগত তাৰ ঘৰ।
আজিকালি এইবিলাকৰ পৰা বৰ মানে দিগদাৰ চলাবলৈ কোন সময়ত কোনদিনৰ পৰা আগত আহি যায় একো পাত্তা নাই এতিয়া অলমষ্ট 9:30 হ'ল ঘৰৰ পৰা ওলাওঁতে ওলাওঁতে চাগে 9টা বাজিব পাৰে 10টা বাজিব তাৰ ঘৰ আহিব পাইছোঁহি এয়া পথাৰৰ মাজে মাজে এইটো ৰাস্তা চিনেৰীবিলাক বিৰাট বিউটিফুল নতুনকৈ ঘৰ বনাই আছে বাকী এখন পথাৰ ইয়াৰ আগত গ'লে সেইটো ৰাস্তা দিয়ে তাৰ ঘৰলৈ যায় সেইটো এইপিনে সোমাই বাকী কি ধুনীয়া বিউটিফুল একচুৱেলি টাউনতকৈ গাঁৱৰ চিনেৰীবিলাক মোৰ বেছি ভাল লাগে মোৰ নিজৰ ঘৰ গাঁৱতে টাউনত ঘৰ বনাম বুলি ভাবি আছোঁ মাটি চাটি কিনিলোঁ টাউন কেতিয়া কমপ্লিট কৰে ঘৰটো ভাবি কিন্তু মোৰ ঘৰ সদায় মোৰ গাঁৱৰ অঞ্চলত মোৰ বেছি ভাল লাগে শিৱ বাবা মন্দিৰ তাৰ ঘৰ পামেই এতিয়া এইটো চাইডে তাৰ ঘৰলৈ যায় বাইক কিনিবা বেলেগে তেল খৰচ কৰি আছোঁ মই কেনেকুৱা মোৰ ভাগ্য সদায় বাৰু বাইক চলাই কৰি ভাল পাওঁ বাইক কৰি ভাল পাওঁ সেইটো কাৰণে যিকোনো কথাতে মই আগবাঢ়িলোঁ মই যাওঁ বুলি কওঁ যিকোনো জেগালৈ বহুত দূৰ গৈছোঁ সেইদিনাখন মাজতে সৰ্থেবাৰী গ'লোঁ অহা যোৱা মোৰ ঘৰৰ পৰা 400 কিলোমিটাৰ তাৰ ঘৰ আহি পালোঁহি এইটো তাৰ ঘৰ বলক তাকো লৈ যাওঁ চাৰ্ভিচিং নাই বাৰু এইডাল অকণ ঢিলা হৈছে এইডাল বাইক এখন চাওঁ মানে
এতিয়া আমি ক'ত যাম? যিটো পাওঁ আগত হা হেৰিখনত নাইকিয়া হ'ল। বাজাজ যিটোৱে পাওঁ বাজাজে পাওঁ নে কিয়ে পাওঁ বা এখন এয়া ছেকেণ্ড হেণ্ড বাইক লাগিব। সেইটো কি সেয়া মানুহ ইণ্ডিকেটৰ নাই, হাতটোহে ইণ্ডিকেটৰ। কিছুমানে হাতো নিদিয়ে। অঁ ডাইৰেক্ট ফাৰ্ষ্টকৈ ঘূৰাই হৈ দিব। টিভিএছৰ শ্ব'ৰুমটো এইপিনে আছে নেকি? এইফালে ক'ৰবাত আছে। আমাক বনি বাৰু মাতি আছে, সেয়া মাতিলেই সেয়া মাতি আছে হাতটো দেৰি হয়। তই এতিয়া প্ৰথম বাইককেইখন চাই লওঁ, চাই লওঁ তাৰপিছত আহিম আৰু। এইখিনিতে এখন শ্ব'ৰুম এটা দেখিছিলোঁ, এইখন বাজাজ, এইখন নহয় বাজাজ, এইখনো চাই লওঁ ৰ'ব। সিধাই গৈ থাকো ব'লা, নহ'লে আগতে সোমাম বাজাৰত। এতিয়া প্ৰথম সেইখন চাই আহক। এতিয়া যি পাওঁ তাকে চাই আহোঁ ব'লক। আগতো ৰিটাৰ্ণ হ'মেই অঁ অঁ হেৰিলৈ যাম দেই, বেছি স্পীডত নাই বেছি নাই। কিন্তু এই R1খন যে এইখন যে বাইক, এইখন চব ফেচিলিটি আছে আপুনি চাওক। এতিয়া ক্লাছডাল হ'ল শ্লিপাৰ, ডাবল ABS, তাৰপিছত VVA কোনো বাইকে দিবই পৰা নাই। কি দিছে? যিটো ইয়াত ডাবল যে যিটো হেৰি আছে পিকআপৰ, সেইটো বেলেগ বাইকৰটো নায়েই তেনেকুৱা VVA টেকনলজি। এইখন 7,000 পাৰ হোৱাৰ পিছত এখন ৰকেট হৈ যায় আৰু। দে এতিয়া আমি এইখন চাই লওঁ। এইখন তাতে এইখন কি হয় এইখন? অঁ সেইখন অঁ সেইখন TVS নহয়, ব'লক TVSখন চাওঁ। চাব হা TVSটো চাই লওঁ। এইখন ন বাইকে বাইক গৈ যাওক। মডেলত এতিয়া আপোনাৰ ইয়াত ফিচাৰ্ছ বহুত আছে। এইখন ন হয়, যদি ইঞ্জিনৰ কিবা প্ৰব্লেম ওলাইছে, টেকনলজিৰ কিবা প্ৰব্লেম ওলাই দেখিব মানে কাষ্টমাৰে আগতে গম পাব, ওনাৰে আগত গম পাব। এতিয়া প্ৰব্লেম থাকিব, যদি বাইক প্ৰব্লেম হয় তাত ইণ্ডিকেট কৰি দিব। দুইটা আছে নে? আগতে এনে বাইক চলোৱা অঁ চলাইছে পাৰিব। এখনো 135 আহি যাব তাকে নহ'লে আহিছিলে কি হয়। সিংগল ডিস্ক লাগিলে সিংগল ডিস্কটো পাব। আচ্ছা ইয়াৰ ABS-টো লুকাই থাকে নেকি? সেইটোত আছে ন? আচ্ছা আচ্ছা এতিয়া আমি ক'ত যাম? এইখন কি বুলি কয়? ৰয়েল এনফিল্ড। এনে চাম আৰু ৰয়েল এনফিল্ডটো এটা চাইজতে নহয় বাৰু। আচ্ছা মই খোজকাঢ়ি পাৰ হওঁ, মই ঘূৰাই আনো যাওক। তোৰ ৰাস্তাটো ভুল হৈ গ'ল এইখিনি।
আমি ৰয়েল এনফিল্ডখন চাই লওঁ কি হয় আহক ৰয়েল এনফিল্ড চাওঁ যাব বেয়া লাগিছে কোৱা মোনাটো লৈ যাবলৈ বেয়া লাগিছে একো নহয় মূলা লৈ লওক এনেকৈ কঁকালৰ বিষ এইখন টানিব লাগিলে হৈছে এইখন লৈ লোৱা লেফ্ট চাইডে কাষে কাষে মানে এনফিল্ড বস্তুটো আমাৰ কাৰণে নহয় গম পালানে তুমি পাৰিবা চাগে নেকি মই কণ্ট্ৰলটো কৰিবলৈ পাৰিম কিন্তু বেছি নোৱাৰোঁ দেই কথাটো ক'বলৈ গ'লে এইবিলাকত আমি যিমান ঘপককৈ কণ্ট্ৰল কৰিম সেইবিলাকত নোৱাৰিম হয়তো বাইক পৰিব নহ'লে মানুহ পৰিব মোৰ মানুহৰ পৰাই পাই গৈছে বেছিবাৰ মানে এতিয়া কিমানবাৰ পৰিল ময়ো পৰিলোঁ কিন্তু এবাৰ ইফালে দিবি এবাৰ ইফালে দিবি এবাৰ ইণ্ডিকেটৰ ইফালে দিবি কি দিব কি মানে এবাৰ দিব সেইফালে এবাৰ কি দিব মই সেইফালে যাম সি নিজেও গম পোৱা নাই সি কোনপিনে যাব ইও গম পোৱা নাই কোনপিনে পাব বেলেগকো পেলাব এতিয়া এখনেই আছে শ্ব'ৰুম আৰু কি আছে আৰু এতিয়াতো এটাই শ্ব'ৰুম আছে বাজাজ শ্ব'ৰুম বাজাজত সোমাওঁ আৰু ইয়াতে পালচাৰ এখন চাওঁ কি হয় হওক আৰু এইফালে যাব লাগিব অঁ নামক নগাঁও হয় নগাঁও So sanitizer. Masa Pulsar. Ayo ha চশমা দোকান সেইখন এখন এখন বন্ধন এখন কি বন্টন চিধাকে সেইপিনে ৰখাওঁ মই এবাৰ থওঁ ব'লক আপুনি যাওক আহিছে
লাইটো লিখি দিলেই হ'ল আৰু কোনো গুটি তিয়াব নালাগে চব গুটি এইটো তিয়াব নালাগে ধুনীয়াটো তিয়াই ল'ব নহ'লে তাল মাৰি দিব নিদিব এইটো কিমানত দিলে লাইটো দিলে ইমান লাম্বা হোৱাৰ পিছত বৰষুণটো পৰিবলৈ একো নহয় তাৰ আগত আপুনি গুটি পেলোৱাৰ লগত কৰিলে মই এতিয়া নালাগে নহয় অলপ ইমান লাম্বা হয় পোৱাই যে ইমান অসুবিধা নাছিলে এতিয়া অলপ হেৰি লাই লাই বাবুৰি নাই এনেকৈ Yes,